Hey guys, welcome back to my channel. আৰু এতিয়া মই গৈ আছো আমাৰ স্কুললে কাইলে যেহেতু সৰস্বতী পূজা সেইবাবে স্কুলত মেমে সৰস্বতী পূজা প্ৰিপাৰেচনৰ কাৰণে মাতি পঠিয়াইছে স্কুল আহি পালোহি আৰু ষ্টুডেন্টও আহি পালেহি হাই স্কুলে পাইছে হাই স্নাইপাৰ হাই পালেহে মই কৈছিলো আজি আমি ইয়াত বুট খাইছোহি কাইলে যেহেতু সৰস্বতী পূজা সেইবাবে প্ৰিপাৰেচন কৰিবৰ কাৰণে এফালে বনাই আছে ৰংগোলী या पिंकी मेमू লগত লাগিছে ইহঁতি বেলুন ফুলালে তাৰ পিছত এবোৰ ডেকোৰেশনৰ কাম কৰিছে আৰু এফালে ডেকোৰেশনৰ কাম কৰিছে স্মিতা কি কৰিছে মডেলিং দেখাইছে স্মিতা কাইলে দেখাব এহেদি হয় না কাইলে মডেলিং দেখাব পুৰা এতিয়া আমাৰ মূল্যায়ন কৰিছে ষ্টুডেন্টবোৰে ভিতৰত ছোৱালীসকলে কাম লাগি আছে আৰু বাহিৰত আমাৰ লৰাবোৰে কাম লাগিছে স্কুলখন ধুনীয়াকৈ সজাইছে সিহঁতি আজি সৰস্বতী পূজা বহুত ধুনীয়া হয় খুচি এয়া আমাৰ গংগা আৰু অনিতাই বনাইছে ধুনীয়াকৈ ৰংগোলী আৰু এইফালে বনাইছে দেজিয়ে আৰু এইফালে আহি গ'ল আমাৰ দেৱী ইহঁতক এইফালে কামত লগাই দিছো প্ৰায়বিলাক কাম কৰিয়ে হৈ গ'ল আৰু ডেকোৰেশ্যন কৰিও হৈ গ'ল ৰংগোলী বনায়ো শেষ হ'ব এতিয়া তাৰপিছত আমাৰ হ'ব ছুটি তাৰ আগতে আমি ইয়াত বৰ্ডত লিখি ল'লোঁ ধুনীয়াকৈ হেপ্পী সৰস্বতী পূজা বুলি আৰু কাইলৈ আহিম আমি সোনকালে আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম আজিলৈ বাই বাই লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব